যিহেতু এইবাৰ আমি ৰঙালী বিহুৰ পৰা কিছু দূৰত থাকিব লাগিব, সেই হেতুকে মই মোৰ চেনেলৰ যোগেদি এখনি বিহু নাচ প্ৰতিযোগিতা পাতিব বিচাৰিছোঁ। আৰু উক্ত প্ৰতিযোগিতাত যিসকল অংশগ্ৰহণ কৰিম বুলি ভাবিছে সেইসকলে মোৰ হোৱাটছএপ নম্বৰত নিজৰ ভিডিঅ'সমূহ ৰেকৰ্ডিং কৰি আপোনালোকে পঠিয়াব পাৰিব। আৰু যিসকলে ভিডিঅ'সমূহ পঠাব সেই ভিডিঅ'সমূহ মোৰ ইউটিউব চেনেলত আপলোড দিয়া হ'ব। আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নিয়মাৱলীসমূহ হ'ল: ১ নম্বৰ, প্ৰতিযোগীৰ সাজ-পাৰ মাৰ্জিত হোৱাটো বাধ্যতামূলক আৰু বাদ্যযন্ত্ৰৰ ব্যৱহাৰ বাধ্যতামূলক নহয়। ২ নম্বৰ, ইউটিউবৰ ভিউৱাৰ্ছৰ ওপৰত নিৰ্ভৰ কৰি বিজয়ী ঘোষণা কৰা হ'ব। ৩ নম্বৰ, সময় ২ মিনিট আৰু প্ৰতিযোগীয়ে ভিডিঅ'সমূহ সম্পূৰ্ণ ঠিকনাসহ হোৱাটছএপত পঠিয়াব লাগিব। ৪ নম্বৰ, শ্ৰেষ্ঠ ৩ জনক নিৰ্বাচন কৰা হ'ব আৰু প্ৰথমজনক পুৰস্কাৰ প্ৰদান কৰা হ'ব। ৫ নম্বৰ, প্ৰতিযোগীয়ে পঠিওৱা ভিডিঅ'সমূহ এছ ব্লগছ ইউটিউব চেনেলত উপলব্ধ হ'ব। ভিডিঅ' প্ৰেৰণৰ অন্তিম তাৰিখ ১৫ এপ্ৰিল ২০২০, অৰ্থাৎ আজিৰ পৰা ১৫ এপ্ৰিল ২০২০ লৈকে পঠিয়াব পাৰিব। ভিডিঅ'সমূহ আপোনালোকে আজিৰ পৰা ১৫ এপ্ৰিলৰ ভিতৰত মোৰ হোৱাটছএপ নাম্বাৰত দিয়ে যেন। আৰু সকলো ঘৰতে থাকক, সুৰক্ষিত থাকক। আপোনালোকে গম পাইছেই সমগ্ৰ বিশ্বত কিদৰে কৰোণাই আতংকৰ সৃষ্টি কৰিছে। গতিকে সকলো ঘৰতেই থাকক, সুৰক্ষিত থাকক। আৰু আপোনালোকে পঠিওৱা ভিডিঅ'সমূহ মোৰ চেনেল এছ ব্লগছত আপলোড দিয়া হ'ব। আপোনালোকে চাব দেই।